ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগত জনালোঁ। হেপ্পী ৰঙালী বিহু। আপোনালোকক সকলোকে মোৰ পিনৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। তো মোৰ অকণমান উঠোতে দেৰি হৈছে, এতিয়া পটাপট কামখিনি কৰি লওঁ। অকণমান মাহ ভিজাই থৈছোঁ, মাহখিনি বটি লওঁ। A few moments later. এতিয়া মই দৈ চিৰা খাব ওলাইছোঁ। এয়া মই আপোনালোকক কিবা এটা বস্তু দেখাই আছোঁ। এইডাল ফুলডাল চাওক। দিনত ফুলকেইটা এনেকুৱা হৈ থাকে, আৰু ৰাতি গধূলি হোৱাৰ লগে লগে ফুলি যায় গোটেইকেইটা ফুল। ইমান ধুনীয়া লাগে। আপোনালোকক মই ক্লিপটো দি দিম ৰাতি ফুলা। আমি ছাগলী মাংস আনিছে, মায়ে বনাব। মই মছলাবোৰ যোগাৰ কৰি দিওঁ। ইয়াতে জলকীয়া, জিৰা আৰু ধনিয়া গুটি আছে। পিঁয়াজ। মায়ে বনাই আছে মাংস, মই বনাম চাটনি, ধনিয়া আৰু পদিনাৰ চাটনি। পদিনাটো এনেকুৱা কাপত পানী দি এনেকৈ থৈ দিছিলোঁ কাৰণে ধুনীয়া হৈ আছে। অকণমান বেয়া হৈছে। বিলাহীও দুটামান দিছোঁ আৰু নহৰু আছে। চাটনি হৈ গ'ল। মই বলো না এই কেঁচা এই ৰঙা হেৰিটো দিলে ভাল লাগছে না কালাৰটো। ভাত খাব বহিছোঁ। সেয়া ছাগলী মাংস, চাটনি আৰু ভাত। আজিৰ ব্লগটো মই এইখিনিতে সামৰিলোঁ। আপোনালোকক অন্য এটা ব্লগত মই আকৌ লগ পাম। তেতিয়ালৈকে বাই গাইজ, লাভ ইউ অল, হেপ্পী ৰঙালী বিহু।